মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া যি অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম আছে সেই এক্সামসমূহৰ জেনেৰেল নলেজৰ টপিকটো আজি আলোচনা কৰিম। জেনেৰেল নলেজত আমি আজি 101টা কুৱেশ্যন আজি আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিব। আমি আজি সেইসমূহ কুৱেশ্যন আলোচনা কৰিম যিসমূহ কুৱেশ্যন প্ৰায় এক্সামবিলাকত আহি থকা দেখা যায়। সেইসমূহ কুৱেশ্যন আজি আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াৰ প্ৰথমটি কুৱেশ্যন হৈছে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? হয়, কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। 2 নম্বৰ কুৱেশ্যনটি হৈছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? 1973 ত। কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল? 1917 ত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শিৱসাগৰত। 5 নম্বৰ কুৱেশ্যনটি হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7খন। 7 নম্বৰ কুৱেশ্যনটি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক আগুৰিছে? কোন দুখন ঠাইক সংলগ্ন কৰিছে? সেই দুখন ঠাই হৈছে পঞ্চৰত্ন আৰু যোগীঘোপা। হয়, পঞ্চৰত্ন আৰু যোগীঘোপাই দুখন ঠাইক একলগ কৰিছে, সংলগ্ন কৰিছে নৰনাৰায়ণ সেতু দলঙে। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে অসম প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ জন্ম কেতিয়া হৈছিল? 1449 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? 1489 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? 1935 চনত 10 মাৰ্চত। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? 3 ছেপ্টেম্বৰ। অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়? সেইজন হৈছে ভোগেশ্বৰ বৰুৱা। 15 নম্বৰ কুৱেশ্যনটি হৈছে ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল? 1966 চনত। আহোম ৰাজ্যৰ অন্তিম ৰজাজন কোন আছিল? পুৰন্দৰ সিংহ। কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰী। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশ কৰা হৈছিল? সেইখন হৈছে বাঁহী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক ইউএন চাং অসমলৈ আহিছিল? ভাস্কৰ বৰ্মন। আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফা। কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? 1253 ত। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত। 1671 চনত। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? উদয়াদিত্য সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? 1921 চনত। প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখন কি? বনফুল। লিখিছিল যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি? মৃত্যুঞ্জয়। লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া স্নাতক কোন? আনন্দৰাম বৰুৱা। ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং। ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলাখন কি? উত্তৰ হৈছে দক্ষিণ শালমৰা আৰু মানকাচৰ। বৰ্তমান অসমত মুঠ কেইখন জিলা আছে? 35খন। ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত কৰা হৈছিল? 2007 চনত। গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? কাৰ্বি আংলং। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? যোৰহাটত। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অৰণ্যখনৰ নাম কি? চক্ৰশিলা। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
1970 চনত অসমৰ কোনখন চহৰক মেনচেষ্টাৰ অফ আছাম বুলি কোৱা হয় শুৱালকুছি এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত আছে অৱস্থিত জাগিৰ ৰোডত ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল কৃষ্ণকান্ত সন্দিকৈ কৃষ্ণকান্ত সন্দিকৈ ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে অসমৰ লোকসভাৰ সদস্য কিমান অসমৰ লোকসভাৰ সদস্য হৈছে 14 অসমৰ ৰাজ্যসভাৰ সদস্য কিমান সংখ্যা 7 লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল অসম সাহিত্য সভাই অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰায়ে বাওধান খাই কোনে পৰিচালনা কৰিছিল জাহ্নু বৰুৱা ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান শতাংশ অসমে আগুৰি আছে 2.39 শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ কি ভাষাৰে লিখা হৈছিল বজ্ৰাৱলী পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল 1894 চনত 28 জানুৱাৰীত স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল তৰুণ ৰাম ফুকন ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফা অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল যোৰহাটত স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল পুষ্পলতা দাস ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল প্ৰমত্ত সিংহ অসমীয়া সাহিত্য বুৰঞ্জী লেখক কোন অসমীয়া সাহিত্যৰ বুৰঞ্জী এইখন কিতাপৰ লেখক কোন দেৱেন্দ্ৰনাথ বেজবৰুৱা ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ সংগঠিত হৈছিল গোমধৰ কোঁৱৰ ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন ডক্টৰ সঞ্জীৱ বৰুৱা কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তান বৰ্তমান বাংলাদেশ লগত সামিল কৰা হৈছিল সিলেট ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলন পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত ভাৰত আৰু ম্যানমাৰ অসমৰ কোনখন ঠাইক হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয় পঞ্চতীৰ্থ হাজো আহোমসকলে প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল চৰাইদেউত আহোমসকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত যোৰহাটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ 430 বৰ্গ কিলোমিটাৰ অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে কাৰ্বি আংলং পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত শিৱসাগৰত ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল 1992 চনত মেডাম মেহফিল কেতিয়া পালন কৰা হৈছিল 31 জানুৱাৰী অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় 1 অক্টোবৰ ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল বড়ো সাহিত্য সভা 1952 চনত অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল 1939 চনত লাচিত দিৱস কেতিয়া পালন কৰা হয় 24 নৱেম্বৰ অসম দিৱস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰত অসমৰ বাক্সা জিলাখন কোনকেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছিল বৰপেটা নলবাৰী আৰু কামৰূপ পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল মাধৱ কন্দলী পোনপ্ৰথমে কোনে মহাভাৰতত অসমীয়ালৈ অনুবাদ কৰিছিল অৰ্থাৎ মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল প্ৰথমে ৰাম সৰস্বতী ইয়াৰ পিছৰ কোৱেশ্চনটি হৈছে ৰজনীকান্ত বৰদলৈ প্ৰথম উপন্যাসখনৰ নাম কি মিৰি জীয়ৰী ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল শ্ৰী মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি কীৰ্তন ঘোষা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে
নামঘোষা অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত গোৱালপাৰা জিলাৰ মৰনৈত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল যোৰহাটত অসমৰ কলেজ অফ ফিচাৰিজ সায়েন্স ক'ত অৱস্থিত ৰহা ঢলা শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে লোহিত বিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায় খগন মহন্ত এইখিনিতে এটা কথা কৈ থওঁ খগন মহন্ত হৈছে পাপন মহন্তৰ দেউতাক ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় বৰপেটা অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলিও জনা যায় হাফলং অসমৰ কোনখন চহৰক ডাক কালচাৰেল কেপিটেল অফ আসাম বুলি কোৱা হয় যোৰহাট অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি জগন্নাথ বৰুৱা কলেজ যোৰহাটত আছে কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে 2016 চনৰ 8 ছেপ্টেম্বৰত অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছিল মাজুলীক ইউনেস্কোৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰত বা ৱৰ্ল্ড হেৰিটেজ সাইট বুলি স্বীকৃতি কৰা হৈছিল 1985 চনত কিমান চনত BTC গঠন কৰা হৈছিল 2003 চনত নাম্বৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত কাৰ্বি আংলং শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল 1568 চনত 1568 চনত জন্ম হৈছিল মৃত্যু হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল 1596 চনত আজিৰ ভিডিঅ'ৰ শেষৰটি কুৱেশ্যন হৈছে ইটাখুলিৰ ৰণ কেতিয়া হৈছিল 1682 চনত